মৰ্নিং ফ্ৰেণ্ডছ, আজি আমি আছোঁ ঢকুৱাখানাৰ বাসুদেৱ থানত। এয়া পূৰা বাছ লৈ আহিছোঁ আমি, পূৰা গাঁৱৰ সকলো ৰাইজ। অকণমান সামগ্ৰিক পৰিৱেশ চাওক। এয়া বাসুদেৱ থানৰ সম্পূৰ্ণ সামগ্ৰিক পৰিৱেশ দেখাই দিছোঁ আপোনালোকক। এতিয়া সোমাই যাম বাসুদেৱ থানৰ ভিতৰৰ ভাগত। এয়া দেখিছে, চবে চাকি জ্বলাই লওঁ। চাকিৰ তলত জ্বলাবলৈ দিয়ে ধুনীয়াকৈ। বন্তি জ্বলোৱা ধুনীয়াকৈ স্থান আছে ইয়াত। ইয়াতে সকলো ৰাইজে চাকি তাকি জ্বলাবলৈ দিয়া হ'ব। নাই দিয়া আগফালে দি দিয়া, আগফালেও দি দিয়া। অঁ শুনিছে নোৱাৰিবা। অঁ তাত দি দিয়া এপাক। এয়া আমি দুয়ো অলপ ফটো মাৰি লৈছোঁ। এয়া অনিমাই ফটো মাৰি দিছে আমাক। এইবাৰ ময়ো অলপ ধূপ জ্বলাই লৈছোঁ। এয়া আমাৰ লগত অহা সকলোৱে মনৰ আশা পূৰ হ'বলৈ ধূপ আৰু চাকি জ্বলাই লৈছে। এয়া বাসুদেৱ থানৰ ভিতৰৰ দৃশ্যবিলাক আপোনালোকে অকণমান চাই লওক। কি ধুনীয়া পৰিৱেশ। এয়া মূল দুৱাৰ। বাসুদেৱ থানৰ ওচৰৰ পুখুৰীবিলাকত মাছ খাবলৈ পায় কাৰণেও গছৰ ডালবোৰত ইমান পৰিভ্ৰমী চৰাই আছে, বিভিন্ন প্ৰজাতিৰ। দেখি ধুনীয়া লাগিছে এইবিলাক চব চৰাই চব ইমান ধুনীয়া ধুনীয়া। এয়া থানৰ বাহিৰত ৰাজহাঁহ ধুনীয়াকৈ বাৰাণ্ডাৰ ভিতৰত সোমোৱাই থৈছে। এয়া বাসুদেৱ থানৰ পৰা আহি এয়া হনুমান মন্দিৰ চলি আছে।
এয়া হৈছে হনুমান মন্দিৰৰ বাহিৰৰ দৃশ্য। এয়া মোৰ মৰমৰ মানুহগৰাকী মনৰ আশা পূৰণ হ'বলৈ ধূপ জ্বলাইছে। এয়া হনুমান মন্দিৰৰ ভিতৰৰ মনোৰম দৃশ্য। এয়া বিভিন্ন দেৱ দেৱীৰ মূৰ্তি। সকলোৱে পূজা অৰ্চনা কৰাত ব্যস্ত মনৰ আশা পূৰণ কৰিবলৈ। আহি বৰ্তমান পাইছোঁহি মালিনী থান। এয়া আহি পুৰা গৰমত মালিনী থান পাইছোঁহি। এয়া মালিনী থানৰ পৰিৱেশ দেখুৱাই দিছোঁ অলপমান। ওপৰলৈ গৈ আছোঁ ষ্টেপ বগাই অলপ চাকি জ্বলাবলৈ। দিয়া এয়া মিছেছে ওপৰলৈ উঠিব পৰা নাই, বেগ চেগ ঘূৰাই দিছে। এয়া পুৰা ওপৰলৈ উঠি যাবলগীয়া হৈছে ঘূৰি ঘূৰি। এয়া ওপৰলৈ উঠিব পৰা নাই, ভাগৰ লাগি গৈছে। পাৰিব, আমি খালী ভৰি আহিছোঁ, পাৰিছোঁ। মন্দিৰৰ ভিতৰলৈ সোমাই গৈছোঁ। পূজা অৰ্চনা চলি আছে। মন্দিৰৰ চাৰিকাষ আমি অলপ ঘূৰিব লৈছোঁ। এয়া মন্দিৰৰ চাৰিকাষ ঘূৰিব লৈছোঁ।
ভাস্কৰ্যখিনি চাই ন মালিনী থানৰ অকণমান বাহিৰৰ দৃশ্য অলপ দেখাই দিছোঁ। এয়া তলৰ এয়া ওপৰলৈ গৈ আছোঁ দেখিছে ষ্টেপ বগাই বগাই এনেকৈ ওপৰেদি এয়া মোৰ মিছেছে নোৱাৰিছেই ৰাতিপুৱা খানাই খোৱা নাই আজি এতিয়া 3টা বাজিব হ'ল ওপৰত তলত সেয়া মালিনী থান দেখিছে তলত এইবাৰ ওপৰলৈ ৰুক্মিণী থানলৈ গৈ আছোঁ পূৰা ভাগৰ লাগিছে তথাপিও গৈছোঁ কিমানলৈকে পাৰোঁ সম্ভৱ কিমান ওখ দেখিছে এইফালে গৈ আহিল তুমি আহি আহি ওপৰ পাই গ'লোহি যাওঁ এয়া ৰুক্মিণী থানৰ মনোমোহা দৃশ্য এয়া ৰুক্মিণী থান পালোহি চবে চাকি বন্তি জ্বলাইছে ৰুক্মিণী থানত দৰ্শন কৰি যাবলৈ হয় নাই ডাইৰেক্ট ভিডিঅ' বনাই দিছে জানি ফেৰ গৈ এতিয়া মই ঘৰ পালোহি সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিওঁ